Hello friends, welcome back to my YouTube channel. So friends, আজি আহিছো এখন ফ্ৰেমিং হাউচলৈ মানে গ্লাছ নিবৰ কাৰণে আহিছো মিস্ত্ৰীৰ সৈতে আৰু গ্লাছৰ ডোৰ আপোনালোকে সানমাইকৰ পৰা গোটেইখিনি পাব ইয়াতে আৰু এখন দোকান আছে টংলাৰ পৰা পশ্চিম দিশে থকা নাইগা ব্ৰিজ এখন নাইগা দলঙৰ ওচৰতে আছে আৰু এই চক নাইগা নদীৰ ওচৰতে ৰাম মন্দিৰৰ ওচৰত আৰু আপোনালোকে অতি কম দামত ইয়াত গ্লাছবিলাক মানে চেলিংবিলাকো পাব ইয়াতে আৰু এখন ফ্ৰেমিং হাউচ আৰু ইয়াতে আপোনালোকে মানে গোটেইখিনি বস্তুৱে পাব যিবিলাক দৰ্জাত লগা যিবিলাক আমি হুক পাওঁ মানে হুকবিলাক তাৰপিছতে মানে হেণ্ডেলবিলাক তাৰপিছতে লকবিলাক পাব আপোনালোকে আৰু এইবিলাক গ্লাছবিলাক অতি ভাল কোৱালিটিৰ হয় মানে ধুনীয়া আৰু কম ৰেটত পাব আপোনালোকে বাকী দোকানতকৈ আৰু এইবিলাক ধুনীয়া ধুনীয়া বস্তু ভাল কোৱালিটিৰ বস্তু পাব মোৰ মানে ভাল লাগিছে ঘৰত আহি পেলাই ভাল মানে কম দামত ভাল কোৱালিটি পায় আৰু এইবিলাক মানে খিৰিকীবিলাক মই ইয়াতে লৈ আহিছোঁ হিচাপ নিকাচৰ কাৰণে যাতে মানে গ্লাছত কোনো ধৰণৰ মানে আৰু পিছত ভাঙি কৰিব নালাগে এনেকৈ আপোনালোকে কেতিয়াবা হিল লৈ আহিব আৰু এইখন গ্লাছ কাটা যিখন কি কটাৰী বুলি ক'ম এতিয়া আমি কটাৰী নহয় বাৰু ডায়মণ্ড থাকে বোলে ইয়াতে আগৰ ফালে আৰু ডায়মণ্ডেৰে এতিয়া কাটিব আজিয়ে দেখা পাইছোঁ ময়ো গ্লাছ কাটা তেনেকৈ কাটিব এতিয়া জোখ লৈছে এইবিলাক আৰু এইবিলাক চব বস্তু পাব আপোনালোকে চব ফল চিলিং লগোৱা এইবিলাক ফ্ৰেমবিলাক পাব গ্লাছবিলাক কাটা হৈছে কিছুমান চাবচোন কেনেদৰে কাটে প্ৰথমতে কিবা অইলেৰে এনেকৈ দি পেলাই অইলটো দিলে মানে এইটো কি কয় লুজ হৈ যায় বোলে গ্লাছটো কাটাত সুবিধা হয় চাওক কাটিব এতিয়া কাটা গৈছে ভাল লাগে চাবৰ কাৰণে স্কেল লৈছে আৰু এয়া চব এনেকৈ কাটিব এতিয়া আৰু আমাৰ মিস্ত্ৰীয়ে এয়া ঘৰত অনাৰ পিছত এইবিলাক দৰ্জাত মানে যিবিলাক পাল্লা আছে পাল্লাবিলাকত এতিয়া ফিটিং কৰিব আগতে মানে গ্লাছ লগোৱাৰ আগতে তেওঁলোকে মানে কব্জাবিলাক ফিটিং কৰিছে আৰু এইফালে এইবিলাক খিলিবিলাক ফিটিং কৰিছে যাতে হাতুৰিৰে মানে কোবালে পিছত মানে গ্লাছ লগাই উঠি এইবিলাক ফিটিং কৰিলে হাতুৰি কোবৰ ফলত তাৰমানে হয়তো গ্লাছ চাছ ভাঙি যাব পাৰেতো সেইকাৰণে তাৰমানে আগতে তেওঁলোকে এইবিলাক ফিটিং কৰি লৈছে যাতে কোবৰ তাৰপিছত আৰু মানে গ্লাছ চাছ ভাঙাৰ চান্স নাথাকে এইবিলাক এতিয়া তেওঁলোকে স্ক্ৰু মাৰিছে এইবিলাক আৰু এইবিলাক বস্তুবিলাক মানে অলংকাৰে বুলিব লাগিব এতিয়া দৰ্জা আৰু পাল্লাবিলাকৰ অলংকাৰে বুলিব লাগিব এইবিলাক চব এলুমিনিয়ামৰ হয় আৰু এইবিলাক ভাল কোৱালিটিৰ আৰু তাৰপিছত মানে মামৰ চামৰ নধৰে এইবিলাক খিলিবিলাক তাৰ খিলিবিলাক ৰেটটো বৰ পাহৰিলোঁ কিমানকৈ আছিলে পাৰ পিচ মই পাহৰি গ'লোঁ তাৰপিছতে আছিলে এইবিলাক হেণ্ডেলবিলাক আছে ড'ৰ হেণ্ডেলবিলাক ড'ৰ নহয় এইটো উইণ্ড' দৰ্জাখনৰ পৰা এতিয়া কাম নকৰোঁ মই দেৰিকৈ কৰিম আগতে খিৰিকী কাম এইবিলাক কৰি লৈছোঁ পাৰ পিচ হয়তো 30 পৰা 40 ভিতৰত হ'ব পাৰ পিচ মই পাহৰিলোঁ ৰেটবিলাক এইবিলাক কব্জাবিলাক এইবিলাক ষ্টিলৰ হয় মানে হেভি হয় মানে এইবিলাক ভাল কোৱালিটি লগাইছোঁ আপোনালোকে লগালে ভাল কোৱালিটি লগাব বস্তুবিলাক আৰু মিস্ত্ৰীয়ে এয়া মানে ভেণ্টিলেশ্যনবিলাক গ্লাছবিলাক ফিটিং কৰি আছে আৰু গ্লাছবিলাক মই চব মানে হেৰি লৈছোঁ এইটো কি কয় ৰিফ্লেক্ট হয় যিটো এইটো মানে ভিতৰৰ পৰা দেখা পায় কিন্তু বাহিৰৰ পৰা দেখা নাপায় মানে বাহিৰৰ দৃশ্যবিলাক তাৰমানে গ্লাছৰ ৰিফ্লেক্ট হৈ থাকে তাৰমানে সেই গ্লাছটো লগাইছোঁ ভেণ্টিলেশ্যন মানে এইবিলাক বিটবিলাক ফিটিং কৰি আছে গ্লাছটো ধৰি ৰাখিবৰ কাৰণে এইবিলাক দৰ্জাৰ ওপৰত থকা ভেণ্টিলেশ্যন সেইবিলাক হৈ গৈছে অলৰেডি এইখন দৰ্জা চাওক পঞ্চুম কাঠৰ লগাইছোঁ মই ডিজাইনটো কেনেকুৱা লাগিছে জনাব আৰু নেটৰ পৰা দিছিলোঁ তেওঁলোকক আৰু এইবিলাক হোৱা নাই এতিয়ালৈকে মানে আৰু টকটা বহুত বাকী আছে কাম ইয়াৰ জাষ্ট ফ্ৰেমটোহে বনাইছে কেনেকুৱা লাগিছে নিশ্চয় জনাব এইখন দুখনৰ কাম অলপ দেৰিকৈ কৰিম মই খিৰিকী পাল্লাবিলাক ফিটিং কৰিছে গ্লাছ লগাৰ পিছত
চাওক বাহিৰৰ দৃশ্যবিলাক ৰিফ্লেক্ট হৈ আছে। ওপৰত আকৌ ভেণ্টিলেশ্যন থাকিব। আৰু এইবিলাক মানে দৰ্জাত লগোৱা যিবিলাক মানে পাল্লাত ধৰি ৰখাকৈ বতাহ চতাহ আহিলে যাতে খিৰিকীখনে দুখ নাপায় তাৰ কাৰণে ব্যৱস্থা কৰোঁ। তাৰপিছত ইউজ কৰাৰ পিছত যাতে খিৰিকীবিলাক এনেকৈ ওলমি নাথাকে, এনেকৈ যাতে সোমাই থৈ দিব পৰা যায়, এতিয়া ভাল দেখা পায় আৰু তাৰ কাৰণে এনেকুৱা লগাই দিছোঁ মই। এনেকৈ তাৰমানে এনেকৈ লগাই থোৱা যাব আৰু এটা প্ৰয়োজন হ'লে খুলি লোৱা হ'ব, প্ৰয়োজন নহ'লে এনেকৈ লগাই থোৱা হ'ব। তো এয়া সম্পূৰ্ণ প্ৰায় শেষ হৈছেই গ্লাছবিলাক ফিটিং কৰা। আৰু কেনেকুৱা লাগিছে নিশ্চয় জনাবলৈ নাপাহৰিব। আৰু আপোনালোকেও যদি ঘৰ বনাম বুলি ভাবিছে তেতিয়াহ'লে ভাল কোৱালিটিৰ বস্তুবিলাক লগাব, কাৰণ ঘৰ চিৰদিনৰ বাবে হয়, এদিনৰ বাবে নহয়। আৰু ভিডিঅ'টো ভাল লাগিছে যদি লাইক দিব, নিশ্চয় কমেণ্ট কৰিবলৈ নাপাহৰিব যদি ভাল লাগিছে। আৰু আপোনালোকেও নিজৰ সপোনৰ ঘৰখন বনাবলৈ এনেকৈ চেষ্টা কৰক। তো ভিডিঅ'টো চোৱাৰ বাবে অশেষ ধন্যবাদ থাকিল।